ৰাতিপুৱাৰ এটা ভাল অভ্যাস যাতে আয়ুৰো গঢ়ি উঠে তাৰেই চেষ্টা কৰি আছোঁ। আমিতো সদায় ৰাতিপুৱা মুখখন ধুইয়ে কুহুমীয়া পানী অকণমান খাওঁ, তাৰো যাতে এইটো অভ্যাস গঢ়ি উঠে তাকো তেনেকৈ অকণমান পানী খুৱাই দিওঁ। মোৰ লগতে সি সদায় মুখ ধুৱে আৰু মোৰ লগতে সি সদায় পানীও খায়। ডাঙৰ হ'লে যাতে সি নিজেও তেনেকুৱা মুখ ধুই আহি নিজেও যাতে তেনেকৈ পানী খায় সেইটোৱে চেষ্টা কৰিছোঁ। অকণমান তাক বাহিৰলৈ উলিয়াই নিলোঁ। গৈ পাই দেখিছোঁ ধনেশ পক্ষীজনীয়ে সোণাৰুজোপাতে পৰি আছে। আমাৰ নিচিনাকৈ চাগে তাইও সোণাৰুজোপা ভাল পায়, সেইকাৰণে ইটো ডালৰ পৰা সিটো ডাললৈ বগাই ফুৰিছে। এয়া আকৌ চৰাই খেদোৱাৰ মাৰ দেশী যোগাৰ। এইটো বজাই দিয়ে, চৰাই যদি ধান খাই থাকে উৰি গুচি যায়। টেবুলৰ তলতে চুক ভেকুলী এজনী পাই চুবলৈ বিচাৰিছে। মই বাৰু চাই আছোঁ, চুবলৈ দিয়া নাই। কিন্তু গা পা ধুই আজৰি হৈ নামঘৰলৈ গ'লোঁ আৰু আহি পাই তালৈ পিঠা অকণমান বনাই ল'লোঁ। এইটো খুৱাই ল'লে মোৰ ভাতকেইটা অকণমান যদি দেৰিও হয় তেতিয়া চিন্তা নাই। ভাত পানী বনাই আজৰি হৈ সকলোকে খাবলৈ দিলোঁ। মই আকৌ প্ৰথমতে আয়ুক খুৱাই ল'ম, তাৰ পাছতহে নিজেই খাম। আৰু সি কেনেকৈ দেউতাকৰ লগত জোক লগা দিলাগে দেখিছে নাই? কোচত উঠি ল'বলৈ লাগে আৰু শেষত উপায় নাপাই দেউতাকে কোচত উঠাই লৈছে। তাৰ পাছত বাৰু মই লৈ ল'লোঁ আৰু এয়া মই নিজৰ কাৰণে ভাত বাঢ়িছোঁ। আপোনালোকক দেখাবৰ কাৰণে অকণমান সজাই পৰাই ল'লোঁ। মটৰ ঘুগুনি আছিলে। মই আকৌ মটৰ ঘুগুনিৰ লগত আচাৰ আৰু চাটনিটো খাই খুবেই ভাল পাওঁ। দুপৰীয়া আয়ুক অকণমান শুৱাই ল'লোঁ আৰু নিজেও শুলোঁ। তাৰ পাছতে ৰুটি কেইটামান বনালোঁ। মই আকৌ মটৰ ঘুগুনি বনালে প্ৰায় পাছবেলালৈ ৰুটি কেইটামান বনাওঁ। মটৰ ঘুগুনিৰ লগত ৰুটি বা পুৰি খাই খুব ভাল লাগে। সন্ধিয়াৰ আগে আগে আয়ুক লৈ অকণমান ওলাই গ'লোঁ। দদৈ আকৌ হেন্দালি এখন দিবলৈ বাঁহ কাটি থৈছে বোলে। নাতিয়েকে তাকে সহায় কৰি দিছে। ইমান বয়স হ'ল তেওঁ, তথাপিতো ইটো সিটো কাম কৰি থাকে। আজিলেই লগ পাম এটি